গোলাঘাটৰ সাংবাদিক শিক্ষা প্ৰতিষ্ঠান ক্ৰিয়েটিভ কমিউনিকেশ্যন চেণ্টাৰৰ নতুন সংযোজন D24 আছাম নামৰ এটি পৰ্টেল চেনেল আজি গোলাঘাটৰ ইউনাইটেড চেম্বাৰ্ছ অৱ কমাৰ্চৰ সভাগৃহত শুভাৰম্ভ কৰা হয়। কমিউনিকেশ্যনৰ সভাপতি বিশ্বজিৎ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত হাত ধৰে অমল চন্দ্ৰ কোঁৱৰে। অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ অমীয় কুমাৰ বৰাই শুভ উদ্বোধন কৰা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিক্ষাবিদ বোলছবি পৰিচালক দীনেশ গগৈ, জ্যেষ্ঠ সাংবাদিক প্ৰকৃতিবিদ অপূৰ্ব বল্লভ গোস্বামী, ফৰকাটিং মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অপূৰ্ব কুমাৰ শইকীয়া, সমালোচক অনুপ ভাগৱতী, গোলাঘাট উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ সঞ্জীৱ দাস, প্ৰাক্তন যুটীয়া স্বাস্থ্য সঞ্চালক ডাক্তৰ সুৰেন তামুলী আদিকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তিৰ উপস্থিতিয়ে সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে। শেষত প্ৰতিদিন কাকতৰ সাংবাদিক বিনয় ৰাজখোৱাই শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানৰ সফল সমাপ্তি ঘটে। পৰ্টেল আৰম্ভ হৈছে D24 আছাম বুলি আমি ইয়াত আজি আহি উপস্থিত হৈ ভাল লাগিছে আৰু আশা কৰিছোঁ এই যি ৱেব পৰ্টেল আৰম্ভ কৰা হৈছে গোলাঘাটৰ সমাজ ব্যৱস্থাৰ এক আইনাস্বৰূপ হৈ থাকিব। গোলাঘাটৰ বিভিন্ন সমস্যাৰ প্ৰতি নজৰ ৰাখিব আৰু এক সুন্দৰ বাতাবৰণ ব্যৱস্থা আমাক দিব। এই যি তেওঁলোকে বাতৰি পৰিৱেশন কৰিব সেই বাতৰিয়ে আমাৰ ভৱিষ্যত প্ৰজন্মৰ প্ৰতি যাতে লক্ষ্য ৰাখি তেওঁলোকে বাতৰিখিনি পৰিৱেশন কৰে আৰু গোলাঘাটৰ সকলো সমস্যা যাতে তেওঁলোকে এখন আইনাস্বৰূপ হৈ থাকে ইয়াৰ কামনা কৰিছোঁ। ৱেব পৰ্টেল আৰম্ভণি ঘটিল D24 মানে ডেইলি 24 আৱাৰ্ছ থাকে। যেনেকৈ নহয় খুব এটা ভাল কাম হৈছে এইটো তেওঁলোকৰ ব্যক্তিগত হ'ব পাৰে, কিন্তু একচুৱেলি আমাৰ গোলাঘাটবাসী ৰাইজৰ এই যাতে ভকতভাৱে উন্নতি ঘটি নিউজ চেনেল হোৱাৰ দিশলৈ আগবাঢ়ি যায় তাৰে কামনা কৰিছোঁ। আজি যিহেতু D24 আছামৰ আজি যি শুভ উদ্বোধন অনুষ্ঠানত যিহেতু আমি জাতীয় সংগ্ৰামী সেনা কেন্দ্ৰীয় সমিতি মই নিজে মানৱগুৰি ইয়াত উপস্থিত হৈছিলোঁ আৰু ইয়াত এটা বস্তু ভাল লাগিছে গোটেই সকলোখিনি ইয়াত মিলিজুলি আছে। আজি বিশিষ্ট ব্যক্তিসকলো আছে ইয়াত। যিহেতু D24 অনাগত দিনবিলাকত যাতে ভালকৈ কাম কৰি যাওক এয়াই আমাৰ আশা আৰু জাতীয় সংগ্ৰামী সেনাখনৰ পৰা সদায় আমাৰ সহযোগিতা থাকিব আৰু সদায় আগুৱাই যাওক আমি তাৰে কামনা কৰিছোঁ। গোলাঘাটৰ বাবে ভাল খবৰ। ক্ৰিয়েটিভ কমিউনিকেশ্যন চেণ্টাৰ গোলাঘাটৰ উদ্যোগত D24 আছাম নিউজ চেনেল পৰ্টেল চেনেল এটা আচলতে আজি শুভ উদ্বোধন হৈছে। এইটো গোলাঘাটৰ বাবে সমগ্ৰ গোলাঘাট ৰাইজৰ বাবে ভাল যে এই চেনেলটোৱে সমগ্ৰ গোলাঘাটৰ ৰাইজৰ আচলতে নিৰপেক্ষভাৱে কাম কৰাৰ এটা দৃঢ় প্ৰতিজ্ঞা লৈছে। আজিৰ দিনৰ পৰা আমি অসম জাতীয়তাবাদী যুৱ পৰিষদ কেন্দ্ৰীয় সমিতি তথা জিলা সমিতি তথা আঞ্চলিক সমিতিৰ তৰফৰ পৰা তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ মাধ্যমৰ যোগেদি আমি কৈছোঁ যে এই চেনেলটোৱে আচলতে সমাজৰ বিভিন্ন গোলাঘাটত থকা বিভিন্ন সংবাদ মাধ্যমৰ লগত যাতে একাকাৰ হৈ তেওঁলোকে নিৰপেক্ষভাৱে যাতে কাম কৰে আৰু ভৱিষ্যতৰ দিনত যাতে সমগ্ৰ গোলাঘাটৰ সংবাদ মাধ্যমৰ দিশত যাতে জাকত জিলিকা হৈ থাকে তাৰ প্ৰতি আমি শুভেচ্ছা জনাই আৰু এই অনুষ্ঠানত আজি উপস্থিত থকা সমগ্ৰ গোলাঘাটবাসীৰ জ্যেষ্ঠ ব্যক্তিসকলে আশীৰ্বাদ কৰিছে যাতে এই চেনেলটোৱে ভালদৰে কাম কৰি যাব পাৰে। মোৰ পৰিচয়, মই গোলাঘাটৰ এজন নাগৰিক অধিবক্তা আৰু এসময়ত মই অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপেও মই কাৰ্যনিৰ্বাহ কৰিছিলোঁ আৰু আজি মোক এই D24 আছাম এই পৰ্টেলটোৰ উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ কৰিছিল। সেইমতে আহিছিলোঁ আৰু মোকে উদ্বোধন কৰাৰ দায়িত্বটো দিলে। ময়ো বৰ সুখী হৈছোঁ যে এনে এটা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মই বৰ আনন্দিত হৈছোঁ আৰু আজি এই পৰ্টেলটোৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰি আজি এই D24 আছাম এই পৰ্টেলটোৰ শুভ উদ্বোধন কৰা হ'ল বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ। ধন্যবাদ। আজি গোলাঘাটত ক্ৰিয়েটিভ চেণ্টাৰৰ উদ্যোগত D24 অসম নামেৰে এটা নতুন ৱেব পৰ্টেল আজি জন্ম হৈছে আৰু মই এই পবিত্ৰ মুহূৰ্তত মই উদ্যোক্তাসকলক ধন্যবাদ দিছোঁ। বিশেষকৈ সত্যনিষ্ঠ যি সাংবাদিকতা আৰু সামাজিক মাধ্যমত যাতে এই D24 অসমে
এই যাতে সত্যনিষ্ঠতা আৰু সাংবাদিকতাৰ যি গুণ গৰিমা সেইটো অক্ষুণ্ণ ৰাখে। সাধাৰণতে যিটো TRPৰ পিছত নদৌৰি, কাৰণ সংবাদ আচলতে জনসাধাৰণৰ অতন্ত পোহৰী আৰু বৰ্তমান যিটো সংবাদ জগতৰ মানুহৰ যিটো প্ৰায় এনেকুৱা এটা অৱস্থালৈ আহিছে, ভাৰতবৰ্ষৰ স্থান ক্ৰমাৎ নিম্নগামী হৈ আহিছে। গতিকে আমি এটাই কৰোঁ যাতে এই D24 অসমে সেইটো অক্ষুণ্ণ ৰাখক, অনাগত দিনত কাম কৰি যাওক জনসাধাৰণৰ অতন্ত প্ৰহৰী হিচাপে। কাৰণ গোলাঘাট এক ইতিহাস আছে সংবাদ জগতৰ, সেইখিনি যাতে বৰ্তাই আমি অনাগত দিনবোৰত এই মাধ্যমটোৰ জৰিয়তে গোলাঘাটৰ বিশেষ গঠনমূলক বা যিখিনি ইয়াৰ ক্ৰীড়া সাংস্কৃতিক হওক বা সামাজিক দিশ হওক সকলোবোৰ যাতে কভাৰ কৰে, মই তাকেই কামনা কৰি পুনৰ উদ্যোক্তাসকলক শুভেচ্ছা জনাই আজি এই যিটো সামাজিক মাধ্যম যাতে সুন্দৰভাৱে তেওঁলোকে জনসাধাৰণৰ মাজত সোমাই পৰে, মই তাকেই কামনা কৰিছোঁ। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, সময় অসম।